নমস্কাৰ হেল্ল' ফ্ৰেণ্ডছ মই জহিৰুল আপোনালোকে চাই আছে জেআই কনভাৰচেশ্যন আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কিদৰে ইউটিউবত ভিডিঅ' এটা আপলোড কৰিলে থাম্বনেইল লগাই বা ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'ৰ পৰা কিদৰে থাম্বনেইল লগাই বা থাম্বনেইল কিদৰে এডিটিং কৰে এই বিশদভাৱে মই দেখাবলৈ ওলাইছোঁ নিউ ইউটিউবাৰ্ছ সকলৰ কাৰণে বিশেষভাৱে এইটো প্ৰয়োজনীয় বস্তু চ' মই এইটো শিকাই দিছোঁ প্ৰথমতে প্লে ষ্ট'ৰত যাব লাগিব তাৰপিছত পিক্সেল টেক্স অন পিকচাৰ্ছ প্ৰ' বুলি চাৰ্চ কৰিব পিক্সেল লেব বুলি চাৰ্চ কৰিলেই হ'ল চাৰ্চ কৰাৰ পিছত এই পিক্সেল লেব টেক্স অন পিকচাৰ্ছ আহি গৈছে এইটো মোৰ অলৰেডি ইনষ্টল আছে চ' মই ইনষ্টল কৰিব নালাগে অ'পেন কৰিলে হ'ল পিক্সেল লেব টেক্স অন পিকচাৰ্ছ এইটো টেক্স অন ইমেজ 3D টেক্স ইমেজ এডিটিং ড্ৰয়িং ষ্টিকাৰ্ছ ইমেজ এডিটিং কাৰণে খুব ভাল এপছ হয় 3D টেক্স বনাবৰ কাৰণে খুব ভাল এপছ হয় ইয়াক 5 মিলিয়ন মানুহে ডাউনলোড কৰিছে 4.6 ৰেটিং হয় মই চ' এপছটো খুব ভালেই হয় মই অ'পেন কৰিছোঁ অ'পেন কৰাৰ পিছত মই ডিলিট কৰি লৈছোঁ ইয়াতে ৰাইট ছাইডৰ ওপৰত তিনিটা বুটন আছে ইয়াতে ক্লিক কৰি ইয়াৰ পৰা ইমেজ চাইজটো বনাই ল'ব লাগিব ইয়াতে মোৰ ইমেজ চাইজ আছে 1280:1281:1 হৈ আছে চ' মই এই ইমেজ চাইজটো উইথ আছে 1280 হাইট হ'ব লাগে 720 চ' এতিয়া এছপেক্ট ৰেচিঅ' হ'ল 16:9 এইটো চাইজত কাষ্টম চাইজ হয় এই চাইজত আমি থাম্বনেইল বনাব লাগে চ' মই এই থিমটো বেলেগ থিমো ল'ব পাৰি চ' মই এই থিমটোকে লৈছোঁ দেখুৱাবৰ কাৰণে ইয়াতে এতিয়া মই এটা ইমেজ আনিম ইমেজটো আনিম ইউজ ইমেজ ফ্ৰম গেলেৰীৰ পৰা লৈ লৈছোঁ ইয়াতে ড্ৰাইভৰ পৰা ল'ব পাৰি ফটোছৰ পৰা ল'ব পাৰি মই গেলেৰীৰ পৰা লৈ লৈছোঁ যিহেতু মোৰ ফটোটো গেলেৰীত আছে ইয়াতে মই এই ফটোটো লৈ লৈছোঁ এই ফটোটো লৈ কিনে মই ইয়াতে ক্লিক কৰি লৈছোঁ ক্লিক কৰাৰ পিছত ইয়াত আহি গৈছে ফটোটো আহি যোৱাৰ পিছত মই ইয়াতে লিখিম মই সৰু নকৰোঁ ফটোটো সমানে ৰাখিম ইয়াতে মই এতিয়া লিখিম এডিটিং কৰিম টেক্সট এডিটিং কৰিম চ' মই টেক্সট লিখিম এতিয়া ইয়াতে লিখিম মই হিট ইয়াতে মই শ্বহীদ পথৰুঘাট 2018 এইটো টেক্সট লিখিছোঁ চ' এই টেক্সটটো মই ডাঙৰ কৰিব লাগিলে ইয়াতে যাব লাগিব ইয়াতে আহিব লাগিব আহি কিনে ইয়াতে চাইজত ক্লিক কৰিব লাগিব চাইজত ইয়াত মই যিমান ডাঙৰ কৰি ল'ব পাৰোঁ ইয়াতে মই ক্লিক কৰি লৈছোঁ আৰু ইয়াতে মই চিটটো দি দিছোঁ ইয়াতে কালাৰটো মই চেঞ্জ কৰিব ইয়াতে কালাৰ দি দিম মই এতিয়া হালধীয়া কালাৰ দিছোঁ এতিয়া এই শ্বহীদ পথৰুঘাট 2018 এই লিখনিখিনি এই ৰাইটিংখিনি কেনেকুৱা ধৰণৰ হ'লে ভাল লাগিব ইয়াতে বনাব পৰা যাব ইয়াতে বল্ড কৰিছোঁ আখৰটো তাৰপিছত আখৰটো ইনাৰ চেল কৰিব পাৰি এম্বছ মানে উঠি অহা যেন কৰিব পাৰি এম্বছ কৰিছোঁ এম্বছ কৰিলে উঠা যেন লাগে সেইটো নালাগে চ' সেইটো দেখুৱাই দিছোঁ 3D চেটত ল'ব পাৰি ৰিফ্লেকশ্যন কৰিব পাৰি ৰিফ্লেকশ্যন এইটো তলত হ'লে আহি যাব এনেকুৱা ৰিফ্লেকশ্যন নালাগে ইয়াতে এডিট কৰিব পাৰি ডিলিট কৰিব পাৰি ফন্টটো ইয়াতে ফন্টটো বেলেগ কপি কৰি ল'ব পাৰি ফন্টটো তাৰপিছত ইয়াতে ষ্টাইলছ আছে ষ্টাইল ইয়াতে মই ব্ৰাউজ বুলি কৈছোঁ ব্ৰাউজতো যাব পাৰি ইয়াতে যাই কিনে চেম্পলত যেনে ধৰণৰ ষ্টাইলটো লাগে এনেধৰণৰ ষ্টাইল আছে ইয়াতে মই চেম্পলটো ষ্টাইল লৈ লৈছোঁ এইটো ষ্টাইলটো ভাল হয় এইটো বেছি স্পষ্ট ভাল হয় চ' মই কালাৰটো চেঞ্জ কৰিছোঁ ৰেড কালাৰ দি দিছোঁ ৰেড কালাৰ হৈ যাব এতিয়া আৰু এতিয়া মই এই আখৰটো বেণ্ড কৰিব খুজিছোঁ
সেভ হৈ গ'ল এই থাম্বনেইলছটো সেভ হৈ গ'ল এতিয়া মই গেলাৰীত যাম এতিয়া মই বেক হলো বেক হৈ যায় মই যেটো ভিডিঅ'ত লগাব লাগে মই ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'ত গৈছো ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ'ত যাই কিনে ইয়াতে মই আপলোড কৰিম থাম্বনেইলটো ইয়াতে মই এই ভিডিঅ'টো এই থাম্বনেইলটো ৰিসেন্ট মই থাম্বনেইলটো আপলোড কৰিম যেটো কাঠ পেন্সিলৰ দৰে আছে সেইটো ক্লিক কৰিব লাগিব এডিটিং হ'ব এডিট থাম্বনেইল ইয়াতে এডিট ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে থাম্বনেইলবিলাক আহি যাব কাস্টম থাম্বনেইল ক্লিক কৰাৰ লগে আমাৰ ফটোবিলাক আহি যাব ইয়াতে ক্লিক কৰিছো ক্লিক কৰাৰ থাম্বনেইলটো আহি গৈছে ইয়াতে সিলেক্ট কৰিছো ইয়াতে সেভ কৰি ৰাখিছো সেভ হৈ আছে ইউটিউবত যেটো মই থাম্বনেইল বনাই আছো এনেদৰে ইউটিউবত থাম্বনেইল বিলাক দি থাকো আৰু এনেদৰে ইউটিউবত ভিডিঅ' বিলাক পিছত এনেদৰে ইউটিউবত থাম্বনেইল বিলাক দিয়ে সো গাইস ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক কৰিব যদি কিবা খুদিব লগা আছে তেনেহলে কমেন্ট কৰিব আৰু শেষত সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপৰিব থ্যাংক ইউ ধন্যবাদ আজিলৈ সামৰিছো আকৌ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে